তেওঁৰ জন্মদিন আৰু সেই জন্মদিনটো যদি তেওঁ হাবুঙত কিবা এটা নিয়ম কৰিব পাৰে যে আজি কোন কোন ব্যক্তি ইয়ালৈ আহিব সেই কথাটো জানে সেইকাৰণে আপুনি বাটত আহি থাকোঁতে আপোনাৰ ক'তো বাটত গাড়ীখন বেয়া নহয় আপোনাক কোনো পুলিচ মিলিটেৰী ধৰি বান্ধি ৰাখিব নোৱাৰে। আপোনালোকে হয়তো হাবুঙৰ মহত্বৰ কথা প্ৰায়খিনি মানুহে গম পায়। হাবুঙলৈ আহি আগ কৰিলে মনৰ আশা যে প্ৰায়খিনি মানুহে পূৰ হয় আপোনালোকে হয়তো জানে চাগে। সেই হাবুঙৰে পুৰোহিত ককা এজনৰ লগত মই কিছুমান গুৰুত্বপূৰ্ণ কথা পাতিছিলোঁ। সেই গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে হাবুঙৰ মহত্ববোৰ বুজি পাব। হাবুঙলৈ মানে কেনেকুৱা টাইমত মানে মানুহবোৰ আহে আৰু মানে কেনেকুৱা টাইমত বিশেষ মানে ভাল লাগে হাবুঙলৈ আহি আপুনি অলপমান চমুকৈ থুলমূলকৈ ক'বচোন। থেংক ইউ। হাবুং প্ৰকৃততে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এইকেইটা মাহত বেছি মানুহ হয় যিহেতু সেই সময়ত পিকনিক চলে। সেই সময়ত ইয়াতে বহুত মানুহ ভক্তৰ সমাগম ঘটে। দৈনিক প্ৰায় 5,000 পৰা 10,000লৈকে মানুহ হয়, কিন্তু অইনকেইটা মাহত অলপ কম হয় কাৰণ খেতি বাতিৰ ছিজন আছে বা বাৰিষা হ'লেও কমি যায়। এতিয়া বাৰিষা বৰ্তমান আৰম্ভ হৈছে, গতিকে এতিয়াও অলপ খেতি পথাৰৰ কাৰণে মানুহ কমিব। ঠিক আঘোণলৈকে মানুহ কমিব। আঘোণৰ পাছৰ পৰা লাহে লাহে মানুহ বাঢ়ি যাব। মানুহ এইকাৰণে বাঢ়ে হাবুঙত আপোনালোকক কৈ দিছোঁ যে মানুহ এইখন হাবুং নাম দিনক দিনে নতুন নতুন মানুহে শুনিছে। যিমানেই শুনিছে সিমানেই ইয়ালৈ আগমন ঘটিছে। ইয়ালৈ আগমন ঘটাৰ এটা মূল কাৰণ আছে। এই মূল কাৰণটোৱে হ'ল যে এজন মানুহৰ তেওঁৰ জীৱনত যদি ক'ৰবাত বাধা বিঘিনি অপায় অমংগল বা কিবা আশা কৰিছে, সেই আশা পূৰণ কৰা জেগাডোখৰ হৈছে হাবুং। আপুনি যি বিচাৰে তাকেই ইয়াতে পায়। যিহেতু আপুনি প্ৰথমবাৰ আহি ইয়াতে যেতিয়া ধ্যান কৰিব, সেই ধ্যান কৰোঁতে মনতে মাত্ৰ দুটা কথাই ভাবিব লাগে। সেই দুটাই হৈছে, এক, আপুনি কি আশা লৈ এই দেওঘৰলৈ ঢপলিয়াই আহিলে সেই আশাৰ কথাটো আপুনি আপোনাৰ অন্তৰতে দেওক জনাব লাগে। আৰু দ্বিতীয় কথা হ'ল কি যে আপোনাৰ আশাভাগী আপুনি ভবামতে যেতিয়া দেৱে এদিনা পূৰণ কৰি দিব, আপোনাৰ সমস্যাটো সমাধান কৰি দিব, তেতিয়া আপুনি সেই দেওঘৰত আহি আকৌ পূজা এভাগ দিব লাগিব। কাৰণ এই দেৱতাসকলক নৰমনিছে পূজা দিয়া, আনেতো নিদিয়ে। গতিকে দেৱতাই কৰ্ম কৰি দিব আৰু যেতিয়া কৰ্ম কৰি দিব তেতিয়াই নৰমনিছে পূজাভাগ দিব লাগিব। আৰু ইয়াতে এইটো 20%, 80%, 90% বুলি কথা নাই। 100% আপুনি যি বিচাৰিব তাকে পাব। তাৰ উদাহৰণস্বৰূপে আজি ভেলুত ভাল নোহোৱা মানুহটো যদি আহিছে ইয়ালৈ ভাল হৈছে, কোনোবাই বেমাৰ ডাক্তৰে ধৰিব পৰা নাই ইয়ালৈ আহিছে তেওঁ ভাল হৈছে, কোনোবাই বিয়া বাৰু পাতিছে 20 বছৰলৈকে সন্তানৰ মুখ দেখা নাই ইয়ালৈ আহিছে সন্তানৰ মুখ দেখিছে, কোনোবা ছোৱালী 20 বছৰলৈকে তুলনি বিয়া হোৱা নাই ইয়ালৈ আহিছে তুলনি বিয়া হৈছে, কোনোবা মাত নুশুনা ল'ৰা এটা আহিছে মাত ফুটিছে, কোনোবা লেঙেৰা এটা আহিছে সিও ভাল হৈছে। চাকৰি ক্ষেত্ৰতো সীমা সংখ্যা নাই, হাজাৰ বিজাৰ ল'ৰা ছোৱালী ইয়াতে আশীৰ্বাদ লৈ চাকৰি পাইছে। গতিকে এয়ে হ'ল মহিমাময় হাবুং। যিখন মহিমাময় হাবুং চাউলুং চুকাফাই 1240 খ্ৰীষ্টাব্দত আহি ইয়াতে পদাৰ্পণ কৰি প্ৰায় 285 বিঘা মাটি চাৰিবন দি গড় মাৰি লৈছিলে। লগত অহা 9,000 সৈন্য সামন্তই গা ধুবলৈ গা ধোৱা পুখুৰী খান্দি দিছিলে। আৰু লগত অহা 3জন মচাম মচাই মপলং সেই তিনি পুৰুষে চুকাফাক মঙল পাতি চাই সহায় কৰি দিবৰ কাৰণে আহিছিলে। তাৰে এজনৰ মৃত্যু হৈছিলে। মৃত্যু হোৱাত আহোমৰ এটা নিয়ম আছে যে মানুহজন মৰিলে শৱটো ধুই পখালি বাকচত ভৰাই মৈদাম দিয়ে। সেইকাৰণে সেই উত্তৰ দিশত এটা শৰদোৱা পুখুৰী আছে, পাৰতে মৈদামটো আছে, অৰ্থাৎ তাৰে এজনৰ মৃত্যু হ'ল। কিন্তু বুৰঞ্জীখনত লিখা নাই যে মচাম মৰিলে নে মপলং মৰিলে নে, তাত কিন্তু লিখা নাই, যিকোনো এজন বুলিহে আছে। গতিকে যিজনে মৰিলে তাৰ কাৰণে সেই শৰদোৱা পুখুৰী পাৰতে মৈদামটো আছে। আৰু চুকাফাৰ লগত এটা চুমদেউ বিজ্ঞ আনিছিলে, সেইটো বুঢ়ী আইতাকে দিছিলে যে ভৈয়াম জংঘল জেগা, তুমি য'তে থিতাপি ল'বা তাতেই এই দেও বহুৱে পূজা কৰিবা। সেইকাৰণে বৰ্তমান য'ত মন্দিৰটো বনিছে, য'ত চাউচেন ৰেণ বনিছে, সেই চাউচেন ৰেণৰ যিটো ৰেণৰ মাটিভাগ সেই ভেটিটো চাউলুং চুকাফাই তোলা, সেইটো এতিয়া তোলা ভেটি নহয়, 1239 খ্ৰীষ্টাব্দত তুলি তাতেই চুমদেউ বিজ্ঞ বহুৱাই পূজা কৰিছিলে। এনেকৈ 4 বছৰকাল পূজা কৰি থাকোঁতে ব্ৰহ্মপুত্ৰৰ বানপানী আহি চবতে পানী উঠিলে। চুকাফাই 10 জেগা বুলি ভাবি এই জেগা পৰিত্যাগ কৰিলে। ইয়াৰ পৰা গৈ শিৱসাগৰ চৰাইদেউৰ ৰাজধানী পাতিলে। এই জেগা অতব্য অৰণ্য হৈ ৰ'ল। সেই অতব্য অৰণ্য জংঘলময় জেগাখন 1990 চনত এজন মানুহে উদ্ধাৰ কৰি দিলে। সেইজনে হৈছে মানচাও নগেন হাজৰিকা, তেখেতৰ ঘৰ গুৱাহাটী মূলাগাঁও পথত। আৰু তেখেতে আহি যেতিয়া উদ্ধাৰ কৰিলে তেতিয়াই আমি যিখিনি স্থানীয় মানুহ যেনে বৰাজোহা, বুঢ়াভকত, কলাকাতা, কাইমাৰী, পুৱা শইকীয়া, সেই মানুহখিনিয়ে খেৰ বাহে মন্দিৰভাগ বনাই ল'লোঁ। বনাই লোৱাৰ পাছত আমাৰ ওচৰ গাঁৱৰ মানুহৰ কাৰোবাৰ বেমাৰ আজাৰ হ'লে, অপায় মংগল হ'লে, গৰু এটা হ'লে, জাল এখন হ'লে সকলো ইয়ালৈ আগ কৰিব লাগিলে। আৰু লগে লগে
প্ৰমাণ পালে, প্ৰমাণ পোৱাৰ কাৰণে পূজা দিব বিচাৰিলে। এতিয়া পূজা কি দিব? যিদিনাখন লাই খটা পোতা হৈছিলে সেইদিনাখন কাই এটা পাতচি কৰি তাৰ তেজটো দিয়া হৈছিলে। কাই মানে হ'ল কুকুৰা, পাতচি মানে হ'ল বলি দিয়া, অৰ্থাৎ বলি দি তেজটো দিয়া হৈছিলে। আৰু আহোমৰ প্ৰিয় লোকলাও গাঁতটোত বাকি দিয়া হৈছিলে। মৃদঙৰ ঘাট মাৰি খটাটো বহুৱাই দিয়া হৈছিলে। সেই তাকে দেখি ৰস আৰু কুকুৰাই পূজা আনিলে। কিন্তু ৰস আৰু কুকুৰাই পূজা আনিলে সঁচা পূজা কৰিবলৈ এজন পুৰোহিত লাগিব, আশীৰ্বাদ দিব লাগিব। অৰ্থাৎ ফুৰালুং তত্ত্বদৰ্শনৰ ৰীতি নীতিৰ মাজেদি টাই ভাষাৰে আশীৰ্বাদ দিব লাগিব। সেয়ে এজন মানুহক বিচাৰি পালোঁ, সেইজনে হৈছে মানচাও ধনীৰাম চমুৱা। তেখেতে শিৱৰ আগত প্ৰশিক্ষণপ্ৰাপ্ত, তেখেতকে দায়িত্ব দিলোঁ, তেখেতে মাংগলিক কৰ্ম আৰম্ভ কৰিলে। কিন্তু আমিও ঠিক হাইস্কুল জীৱনতে ভাষাটো শিকিছিলোঁ, আৰু সেই ভাষা তেতিয়া মানুহেতো ক'লেও নুশুনে। সেইকাৰণে জেনেৰেল এখন স্কুল খুলি মই 11 বছৰ পঢ়াই আছিলোঁ। সেই পঢ়াই থকা অৱস্থাতেই যেতিয়া 1990 চনত হাবুংখন উঠা হ'ল, তেতিয়া হাবুং পৰিচালনা সমিতি বনিলে। সেই হাবুং পৰিচালনা সমিতিয়ে মোক টানি আনিলে যে আপুনি এই বুঢ়াজনক সহায় কৰিব লাগে, আপুনি ইয়ালৈ আহক, ভেঞ্চাৰ স্কুল বাদ দিয়ক, আপুনি ৰাইজৰ সেৱা কৰক। আৰু ময়ো আহি গ'লোঁ। আজি সেই তেতিয়াৰ পৰা এতিয়ালৈকে এই 34টা বছৰ কাল ইয়াতে অতিক্ৰম কৰিলোঁ। এইখন হ'ল মহিমাময় হাবুং, যিখন মহিমাময় হাবুং চাউলুং চুকাফাই 4 বছৰ কাল থাকি গুচি গ'ল। কিন্তু ইয়াৰ মাটি আজিলৈকে কোনেও ল'ব নোৱাৰিলে। কিয়? ইয়াত মানুহ বহিলে মানুহ তেজ বমি কৰি মৰি যায়। অৰ্থাৎ কাৰ কাৰণে থ'লে? আমাৰ প্ৰজন্মৰ নাতিপুতিৰ কাৰণে থ'লে, যে প্ৰজন্মৰ নাতিপুতিবিলাকে নিশ্চয় এদিন জানিব, শুনিব, ইয়ালৈ আহিব, আশীৰ্বাদ ল'ব, সেই বুলি জেগাডোখৰ থৈ দিলে। তাৰ কাৰণে আজি অসমৰ তথা ৱৰ্ল্ডৰ ৰাইজে ইয়াতে মানে আশীৰ্বাদ লোৱাৰ এটা সুযোগ সুবিধা পাইছে। নহ'লে এই মাটিও হয়তো এদিন নিশ্চিহ্ন হৈ গ'লহেঁতেন। গতিকে সেইজনা দেৱে আপুনি ঘৰৰ পৰা ওলাই আহোঁতে জানে যে আজি কোন কোন ব্যক্তি ইয়ালৈ আহিব, সেই কথাটো জানে। সেইকাৰণে আপুনি বাটত আহি থাকোঁতে আপোনাৰ ক'তো বাটত গাড়ীখন বেয়া নহয়, আপোনাক কোনো পুলিচ মিলিটেৰী ধৰি বান্ধি ৰাখিব নোৱাৰে। আপোনাৰ বাট ভুল লাগিলেও, বাট কেনা লাগিলেও আপোনাক আনি ইয়াত পোৱাই দিব। আৰু আপুনি ইয়াতে আহি যি কিবা এটা দান বৰঙণি দক্ষিণা দিছে, সেয়া কিন্তু মুক্ত কণ্ঠে দিব লাগিব, অন্তঃকৰণে দিব লাগিব। যদিহে মনত খোকোজা ৰাখি কিবা দান বৰঙণি দিছে, তেতিয়াহ'লে কিন্তু কামত নাহিব। আৰু আপুনি গোটেই দিন যোৱা কাৰ্যসূচীয়ে এই 285 বিঘা বাউণ্ডেৰীৰ ভিতৰত ৰং তমস্যা ফূৰ্তি আনন্দ কৰি নাচি বাগি খাই থাকক, কোনো আপত্তি নাই। কিন্তু যদিহে আপুনি খাই হওক নাখাই হওক, বেয়া মাত, বেয়া কথা, অন্যায়, অহংকাৰ, অত্যাচাৰ মাত মাতে, তেতিয়াহ'লে আপোনাৰ কৰ্ম জয়টো নহয়েই, আপোনাৰ ঘূৰি যাওঁতে বাটতে বিপদজয় ঘটিব। এই হ'ল মহিমাময় হাবুং। গতিকে ইয়াত আপুনি এক মনে এক ধ্যান কৰিব জানিলে আপুনি যি বিচাৰিব তাকে পাব। আৰু এটা কথা আপোনাক মই সুধিব বিচাৰিম, মানে বন্ধ দিনটোৰ উপৰিও আপোনাৰ কোন কোন বাৰত মানুহ বেছি হয় অলপমান জনাই দিবচোন। ইয়াতে 3টা বাৰ আছে, মানুহ নহয়, কম হয়। আৰু 3টা বাৰ আছে, মানুহ হয়। অৰ্থাৎ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ, দেওবাৰ, এই 4টা বাৰত মানুহ হয়। কিন্তু মঙলবাৰ, শনিবাৰ, এই 2টা বাৰত আৰু বৃহস্পতিবাৰ, এই 3টা বাৰত মানুহ কম হয়। আপোনালোকে বাৰকেইটা মনত ৰাখি ল'ব, তেতিয়া আপোনালোকে আহি ভাল পাব। আৰু মানুহৰ পৰিৱেশ যদি আপোনালোকে বেছি বিচাৰে, সেই মানুহ হোৱা দিনকেইটাত আপোনালোকে আহিব, তেতিয়া আপোনালোকে পৰিৱেশখিনি চায়ো ভাল পাব, আপোনালোকে কথা এষাৰ পাতিও ভাল পাব, ধুনীয়া পৰিৱেশ এটা পাব, হয় নাই বাৰু বন্ধুসকল? আপোনালোকে সেইকাৰণে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু মানে মোৰ লগৰখিনিও মানে সোধে, মানে বাৰ্থডে হ'লে বা জন্মদিনটো মানে মোৰ পৰি গ'ল আজিৰ দিনটোত, মানে জন্মদিনটো ইয়াত ধুনীয়াকৈ আয়োজন কৰিব পৰা হয় নাই, মানে ইয়াত আহি পিনে উদযাপন কৰিব পৰা হয় নাই মানে ভালকৈ ধৰ্মীয় নিয়মেৰে অলপমান। সম্পূৰ্ণ ভাল কথা। যিহেতু তেওঁৰ জন্মদিন, আৰু সেই জন্মদিনটো যদি তেওঁ হাবুঙত কিবা এটা নিয়ম কৰিব পাৰে, তেওঁ গোটেই দীৰ্ঘায়ু জীৱনটোৰ কাৰণে ভাল হ'ব। সেইকাৰণে সেই জন্মদিনটো ইয়াত পাতে। সুন্দৰ এটা কথা ক'লে, ভাল লাগিল। মই আগতে অলপকৈ শুনিছিলোঁ যদিও বেলেগ মানুহৰ মুখত, আজি মই নিজে লাইভ শুনিছোঁ, কথাখিনি ভাল লাগিছে। এই হ'ল মহিমাময় হাবুং, চাও প্ৰশান্ত ফুকন, হাবুং পুৰোহিত। মই ইয়াতে ভিডিঅ' বনাই থাকোঁতে দাদা এজনক লগ পালোঁ, মানে মোৰ চেনেলটোৰ নামটো সুধিছে, মানে ভিডিঅ' বনোৱা দেখি কিবা এটা ভাল পালে নে কি নাজানো বাৰু। তাৰপিছত দাদা আজি আহিছে, আগতে আহিছে নে আজি অহা হৈছে? মই প্ৰায় ইয়াত থাকোঁৱেই, থকাই হয় মানে হয় হয়। অঁ, ওচৰ ন? অঁ, আচ্ছা। তাৰপিছত কেনেকুৱা পায় ইয়াত আহি? মানে ইয়াত আহিলে কিবা মনটো পবিত্ৰ লগা লিখা লাগে, কিবা এটা ভাল লাগে মানে। ইমান অন্তৰ শুদ্ধ নহয়। হয় হয়, মানে যদি মনটো অলপ বেয়া লাগি আছিলে, ইয়ালৈ যদি গুচি অহা হয় মানে মনটো বহুত কিবা শান্তি লাগে, হয় নহয় বন্ধুসকল? তাকে সেইকাৰণে আপোনালোকে দেৰি কৰি নাথাকিব, যিমান পাৰে সোনকালে এবাৰ আহিবলৈ যত্ন কৰক। নহাসকলক কৈছোঁ বিশেষকৈ, আহক এবাৰ, বহুত শান্তি পাব ইয়াত আহি পিনে, বহুত পবিত্ৰময় জেগা। আৰু গম পালেই নহয়, আমাৰ পুৰোহিত ককাজনে কিমান সুন্দৰকৈ বুজাই দিলে। আপোনালোকে সেইকাৰণে এবাৰ আহিব, সকলোকে লগ পাব, খানা চানা খাই ধুনীয়া ফূৰ্তি ফাৰ্তাকৈ কৰি যাব পাৰিব। লগ পাই ভাল লাগিল। বঢ়িয়া বঢ়িয়া।